নমস্কাৰ সদৌ অসমৰ দৰ্শকসকল, আজি 2026 চনৰ 2 ফেব্ৰুৱাৰী। আজি মই আমাৰ ঘৰৰ পৰিৱেশ দেখুৱাই বাতৰি ভিডিঅ' এটা বনাইছোঁ। তাৰ অৰ্থ হ'ল 10 বছৰ বা 20 বছৰ বা 30 বছৰ পাছত এই বাতৰি ভিডিঅ'টো মই চালে মোৰ মনত পৰিব যে 2026 চনত আমাৰ ঘৰখনৰ পৰিৱেশ এনেকুৱা আছিল। প্ৰথমটো খবৰ, 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আছিল। 57 বছৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, মিয়া মানে হৈছে অবৈধ বাংলাদেশী মুছলিম। আৰু এটা মন্তব্য, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী মিয়াবিলাকে কষ্ট পাই থাকিব। পিছতো খবৰ, 2026 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা ধোঁৱাজাতীয়, পিকজাতীয়, পানীজাতীয় মানে সকলো ধৰণৰ বেয়া বস্তুৰ দাম বৃদ্ধি হ'ল 40% GST। কিন্তু বন্ধ নহয় বেয়া বস্তুবোৰ, ভয় কৰিব নালাগে দেই, দামহে বৃদ্ধি হৈছে। পিছতো খবৰ, বাংগালুৰুত অসমৰ 4জন যুৱকৰ মৃত্যু হৈছিল। যুৱককেইজনৰ পৰিয়ালে বা অসমৰ বহুত লোকে ভাবি আছে যে যুৱককেইজনক কোনোবাই ষড়যন্ত্ৰ কৰি হত্যা কৰিছে। এইটো কথা 100% অশুদ্ধ। কেনেকৈ মৃত্যু হৈছিল অসমৰ 4 মিচিং যুৱকৰ জানেনে ৰাইজ? ফৰেনচিক বিশেষ যজ্ঞৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই তথ্য। কাৰ্বন মন অক্সাইড প্ৰচেছিঙৰ বাবে বেংগালুৰুত মৃত্যু হৈছিল 4 অসমৰ যুৱকৰ। যুৱককেইজন থকা সৰু বন্ধ কোঠাটোৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ লিক হৈছিল। ফলত কাৰ্বন মন অক্সাইড উশাহত যোৱাৰ বাবে বিষাক্ত কৰি তুলিছিল যুৱককেইজনৰ শৰীৰ। পিছতো খবৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে 2026 চনৰ 1 ফেব্ৰুৱাৰী দেওবাৰে মুকলি কৰা হ'ল। শনিবাৰে জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশ্ৰী শৰ্মাই এই কথা ঘোষণা কৰাৰ পাছত দেওবাৰে ৰাতিপুৱা বটদ্ৰৱা প্ৰকল্প দৰ্শনৰ বাবে দৰ্শনাৰ্থীসকলে শাৰী পাতি প্ৰৱেশ কৰে। প্ৰকল্পত প্ৰৱেশ কৰি নাম কীৰ্তন কৰি আনন্দ প্ৰকাশ কৰিলে দৰ্শনাৰ্থীসকলে। মূলত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ অহা ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ আৰু পৰিয়ালবৰ্গক শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ দৰ্শনৰ বাবে সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কিছু নিয়মাৱলী নিৰ্ধাৰণ কৰা হৈছে। ধূমপান, মাদক দ্ৰব্য, তামোল পাণ, গুটখা, পাণ মছলা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা থাকিব। উল্লেখযোগ্য যে যোৱা বৰ্ষ 29 ডিচেম্বৰত বটদ্ৰৱা থান নতুন ঐতিহাসিক সৃষ্টি কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। এই বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ নৱনিৰ্মিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটো বিজেপি চৰকাৰে পুনৰ বটদ্ৰৱা থানক বিশ্বমানৰ অত্যাধুনিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিলে। পিছতো খবৰ, অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়া মন্তব্য, জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। ঠিক কথা কৈছে অসমীয়া যুৱ মঞ্চৰ নেতাসকলে, জাগিলে অসম বাচিব দেশ, নহ'লে হ'ব বাংলাদেশ। ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিটোৱে অসমখনক পৰৱৰ্তী কালত বাংলাদেশৰ হাতত গতাই দিবলৈ চেষ্টা চলাই আছে। আৰু এতিয়াও অসমৰ 100% ভিতৰত 30% হিন্দু মানুহ কংগ্ৰেছৰ পক্ষত বা আৰু এতিয়াও অসমৰ 100% ভিতৰত 30% হিন্দু মানুহ অবুজ হৈ আছে। মানে মিয়া বুলি ৰাজনীতিহে কৰি আছে বিজেপি চৰকাৰে, সেই বুলি ভাবে অসমৰ 30% হিন্দু মানুহে। সেইটো নহয়, মিয়া মানে হ'ল সন্দেহজনক অবৈধ বাংলাদেশী মুছলিম। আৰু বিজেপি চৰকাৰে হিন্দু মানুহৰ স্বাৰ্থত বহুত কাম কৰি আহিছে। বিজেপি চৰকাৰে দেশখন সুৰক্ষাৰ বাবে, ৰাজ্যখন সুৰক্ষাৰ বাবে বহুত কাম কৰি আছে। আমি সকলো খিলঞ্জীয়া এক হৈ বাংলাদেশী মিয়াবোৰক আমাৰ ৰাজ্যৰ পৰা বা আমাৰ দেশৰ পৰা খেদিব লাগে। নহ'লে 20 বছৰ পাছত অসমৰ খিলঞ্জীয়াই
বাংলাদেশী মিয়া ওচৰত কাণত ধৰি আঁঠু কাঢ়িব লাগিব বা বাংলাদেশী মিয়াবোৰৰ তলতীয়া হ'ব লাগিব বা বাংলাদেশী মিয়াবোৰে যি কথা কয় সেই কথাই শুনিব লাগিব বা অকণমান কিবা এটা হ'লেই বাংলাদেশী মিয়াবোৰৰ পৰা পিটন খাব লাগিব আৰু তেতিয়া সদৌ অসম ৰাজ্যখনৰ সকলো মানুহে বাংলা ভাষাতহে কথা ক'ব লাগিব। সেইকাৰণে বৰ্তমান সময়ত মিয়াবোৰক গাড়ীত ভৰাই নি ভাৰত বাংলাদেশ সীমান্ত জাল তাৰ সিপাৰে বাংলাদেশত থৈ আহিবগৈ লাগে। পিছতো খবৰ মিয়াক লৈ নতুন বৰ অসম গঢ়া কল্পনা কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ শ্লোগান নতুন বৰ অসম। কংগ্ৰেছক ভোট দিবলৈ মিয়াবোৰ সাজু বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই। কলগাছিয়াক অসমৰ ৰাজধানী বনোৱা পৰিকল্পনা শ্বেৰমান আলীৰ। কংগ্ৰেছে মিয়াক লৈ নতুন বৰ অসম সাজিবলৈ বিচাৰিছে বুলি প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াক লৈ নতুন বৰ অসম কনচেপ্ট তৈয়াৰ কৰা কংগ্ৰেছক সদৌ অসম জুৰি তোলা-ধুনা। পিছতো খবৰ চৰ অঞ্চলত জনপ্ৰিয়তা বাঢ়িছে বিজেপিৰ। মৈৰাবাৰীৰ দৰে সংখ্যালঘু অধ্যুষিত সমষ্টিতো বহুত সংখ্যালঘু লোকে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত। কংগ্ৰেছ আৰু AIUDFৰ কৰ্মকাণ্ড অতিষ্ঠ হৈ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈয়ে দলটোত যোগদান কৰা বুলি সংখ্যালঘু লোকে স্পষ্টভাৱে উল্লেখ কৰিছে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।